ফ্ৰেন্ডস কি খবৰ সকলোৰে ভালনে বাৰু আশা কৰো সকলো ভালে আছে চাগে মোৰো কিন্তু ভাল দি সেইকাৰণে আজি বুলো কবিডৰা চাফা কৰো আৰু যেহেতু আপোনালোকক কবি লগাওতে দেখুৱাবলৈ নহলে সেইকাৰণে ভাবিলো ইয়াকে আজি ভিডিও কৰি আপোনালোকক দেখুৱাও বুলি আৰু চাকচোন ইয়া তলৰ পাত যিখিনি পচি গৈছে সেই পাতখিনি বুলো উঠাই গৰুলেও সিজোৱা হ'ব কেলেনো নষ্ট কৰো গৰুকে সিজাই দিব পাৰিম আৰু এনেকুৱা জংঘল হল নহয় বিহুৰ সময় ভিতৰৰ কাম কৰোতে বাহিৰৰ কবিডৰা চাবলৈকে সময় নহল জানেনে তাকে ভাবিলো গৰুৰ দানা গুটা আৰু কবিখিনিও চাফা কৰো আৰু ইয়া চাকচোন মই গুটেই কবিডৰা এতিয়া ধুনিয়াকৈ চাফা কৰিবলৈ আৰম্ভ কৰিছো আৰু ৰাতিপুৱাৰ সময় যেহেতু একদম কাপোৰলে মন নকৰিব দেই কাৰণ ৰাতিপুৱা কামখিনি কৰি লোৱাৰ পিছতে গা পা ধোৱা হ'ব সেইকাৰণে একদম আজি ৰাতিপুৱাই কামত একদম ব্যস্ত হৈ গৈছো আৰু ইয়া চাওক ব্ৰকলি লগাইছিলো মই ব্ৰকলি কিজোপা দেখাত দেখোন ভালেই লাগিছে হৈছে সেইকাৰণে মনটো খুব ভাল লাগে নিজে খেতি কৰা যে মনটো সঁচাকৈ বৰ ভাল লাগে আৰু ইয়া চাওক আমাৰ কবি একদম বান ল'ব ধৰিছে ইমান ভাল লাগিছে দেখি আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন দেই নিজে কৰিলে এটা বেলেগ লাগে ইয়া চাওক আৰু এটা কথা ক'ব লাগিব আমাৰ যে কবিডৰাৰ মাজত এনেকুৱা কণ বিলাহী হয় নহয় মই যে ইমান উঠাই পেলাই দিছো তথাপিতো কি ক'ব আৰু মানে একে বহুত বেছি হয় জানেনে আৰু ইয়া লৰাইও চাইছে আহি ইয়া চাওক ব্ৰকলি খাব হৈছে আৰু ভিডিওটো কেনে লাগিল লাইক কমেন্ট কৰিব কিন্তু নাপাহৰিব